নমস্কাৰ, মই অৰ্জুনে সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই জিকে চেণ্টাৰ আছাম ইউটিউব চেনেলটোলৈ। আজি আমি আলোচনা কৰিম আগন্তুক পৰীক্ষাৰ বাবে দৰকাৰী হোৱাকৈ ইণ্ডিয়ান পলিটিৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ। আৰু ইণ্ডিয়ান পলিটিৰ ওপৰত এইটো 4 নম্বৰ পাৰ্ট হ'ব। আৰু আগৰ পাৰ্টকেইটা যদি চোৱা নাই তেনেহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি আছে, গৈ চাব পাৰিব। আৰু যদি আমাৰ ভিডিঅ'সমূহ ভাল পায় তেনেহ'লে ভিডিঅ'সমূহ লাইক কৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, ভাৰতীয় সংবিধানৰ মূল ভেটিটো কি? মৌলিক অধিকাৰ, সংবিধানৰ প্ৰস্তাৱনা, মৌলিক কৰ্তব্য, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। মনত ৰাখিব, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সংবিধানৰ প্ৰস্তাৱনা। সংবিধানৰ প্ৰস্তাৱনা হৈছে ভাৰতীয় সংবিধানৰ মূল ভেটি। ঠিক আছে, পৰৱৰ্তী কুৱেশ্যন। সংবিধানৰ প্ৰস্তাৱনাত ভাৰতক কি হিচাপে বৰ্ণনা কৰা হৈছে? সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য, সাৰ্বভৌম সমাজতান্ত্ৰিক ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্য, সাৰ্বভৌম গণৰাজ্য, সাৰ্বভৌম সমাজতান্ত্ৰিক। মনত ৰাখিব, সংবিধানৰ প্ৰস্তাৱনাত ভাৰতক সাৰ্বভৌম সমাজতান্ত্ৰিক ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্য হিচাপে বৰ্ণনা কৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। ঠিক আছে, পৰৱৰ্তী কুৱেশ্যন। কিহে ভাৰতক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে বৰ্ণনা কৰিছে? মৌলিক অধিকাৰ, সংবিধানৰ প্ৰস্তাৱনা, মৌলিক কৰ্তব্য, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। আমি আলোচনা কৰিলোঁৱে সংবিধানৰ প্ৰস্তাৱনাই ভাৰতক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে বৰ্ণনা কৰিছে। অপশ্যন বি, শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, সংবিধানৰ প্ৰস্তাৱনা। ঠিক আছে, পৰৱৰ্তী কুৱেশ্যন। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা কিমান নম্বৰ সংশোধনীৰ দ্বাৰা সংযোগ কৰা হৈছে? 41 নম্বৰ সংশোধনী, 42 নম্বৰ সংশোধনী, 43 নম্বৰ সংশোধনী নে 44 নম্বৰ সংশোধনী? মনত ৰাখিব, শুদ্ধ উত্তৰ হৈছে 42 নম্বৰ সংশোধনী। 42 নম্বৰ সংবিধান সংশোধনীৰ দ্বাৰা সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সংযোগ কৰা হৈছে। ঠিক আছে, আৰু 42 নম্বৰ সংবিধান সংশোধনী 1976। কিমান? 1976। ঠিক আছে, পৰৱৰ্তী কুৱেশ্যন। এতিয়ালৈকে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা কিমানবাৰ সংশোধন কৰা হৈছে? এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ? মনত ৰাখিব, এতিয়ালৈকে এবাৰহে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা সংশোধন কৰা হৈছে। সংশোধন কৰা হৈছে 42তম সংবিধান সংশোধনীৰ দ্বাৰা। 42তম সংবিধান সংশোধনী 1976। আৰু তেতিয়াৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী, আৰু ৰাষ্ট্ৰপতি আছিল ফখৰুদ্দিন আলী আহমেদ। ৰাষ্ট্ৰপতি কোন আছিল নুসুধিলেও কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে যেতিয়া ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা সংশোধন কৰা হৈছিল তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? মনত ৰাখিব, তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে এবাৰ। আজিলৈকে এবাৰহে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা সংশোধন কৰা হৈছে। ঠিক আছে, পৰৱৰ্তী কুৱেশ্যন। সংবিধানৰ কণ্ঠভাগত সংবিধান সংশোধনী প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ আছে? ভাগ 16, ভাগ 22, ভাগ 21, ভাগ 20। আমাৰ সংবিধান বিভিন্ন সময়ত সংশোধন কৰি অহা হৈছে, আৰু এই সংশোধনীৰ বিষয়ে কণ্ঠভাগত উল্লেখ আছে? মনত ৰাখিব, ভাগ 20ত উল্লেখ আছে। আৰু ভাগ 20 অনুচ্ছেদ 368। কিমান অনুচ্ছেদ মনত ৰাখিব? 368। ভাগ 20ৰ অনুচ্ছেদ 368। ঠিক আছে, পৰৱৰ্তী কুৱেশ্যন। কণ্ঠ সংশোধনী বিধেয়কক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়? মিনি সংবিধান বুলি কোৱা হয়? 24 নম্বৰ সংশোধনী, 42 নম্বৰ সংশোধনী, 41 নম্বৰ সংশোধনী নে 44 নম্বৰ সংশোধনী? মনত ৰাখিব, 42 নম্বৰ সংশোধনী 1976। আৰু 42 নম্বৰ সংবিধান সংশোধনীত বহুত নতুন নতুন বস্তু সংযোগ কৰিছিল। আমাৰ মৌলিক কৰ্তব্যসমূহ এই সংশোধনীৰ জৰিয়তে সংবিধানত সংযোগ কৰা হৈছে। ঠিক আছে, আৰু আৰ্টিকেল 51 ক, মনত ৰাখিব, আৰ্টিকেল 51 ক। আৰ্টিকেল 51 কত মৌলিক কৰ্তব্যৰ বিষয়ে উল্লেখ আছে। আমি নিশ্চয় আগলৈ ভিডিঅ'ত মৌলিক কৰ্তব্যৰ ওপৰত আলোচনা কৰিম। ঠিক আছে, পৰৱৰ্তী কুৱেশ্যন।
তলত দিয়ে কোনটা ভারতীয় রাজ্য ব্যবস্থার সর্বোচ্চ? সংসদ, ধর্ম, সংবিধান, সর্বোচ্চ ন্যায়ালয়। মনে রাখিব সংবিধান হচ্ছে ভারতীয় রাজ্য ব্যবস্থার সর্বোচ্চ। অপশন সি, সংবিধান হচ্ছে ভারতীয় রাজ্য ব্যবস্থার সর্বোচ্চ। ঠিক আছে, পরবর্তী কোশ্চেন। ভারতের সংবিধানের কোনটা অংশক সংবিধানের আত্মা বুলি কোৱা হয়? মোস্ট ইম্পর্টেন্ট কোশ্চেন। শিক্ষার অধিকার, সমতার অধিকার, ধর্মর অধিকার, সাংবিধানিক প্রতিকারের অধিকার। এর শুদ্ধ উত্তরটা হয়েছে সাংবিধানিক প্রতিকারের অধিকার। আর সাংবিধানিক প্রতিকারের অধিকারক ডক্টর বি.আর. আম্বেদকারে সংবিধানের আত্মা বুলি কৈছে। ইম্পর্টেন্ট মনে রাখিব, সাংবিধানিক প্রতিকারের অধিকারক কোনে সংবিধানের আত্মা বুলি কৈছে? মনে রাখিব ডক্টর বি.আর. আম্বেদকার। ঠিক আছে, পরবর্তী কোশ্চেন। ভারতীয় সংঘত সংযোগ করা 29 নম্বর রাজ্য কোনখন? অন্ধ্রপ্রদেশ, তেলেঙ্গানা, ঝাড়খণ্ড, মধ্যপ্রদেশ। এর শুদ্ধ উত্তর হয়েছে তেলেঙ্গানা। তেলেঙ্গানা হয়েছে ভারতীয় সংঘত সংযোগ হওয়া 29 নম্বর রাজ্য। ঠিক আছে, মনে রাখিব। পরবর্তী কোশ্চেন। ভাষার আধাৰত গঠন হওয়া ভারতের প্রথম রাজ্য কোনখন? অন্ধ্রপ্রদেশ, তেলেঙ্গানা, ঝাড়খণ্ড, মধ্যপ্রদেশ। মনে রাখিব ভাষার আধাৰত গঠন হওয়া ভারতের প্রথম রাজ্যখন হয়েছে অন্ধ্রপ্রদেশ। আৰু কিমান চনত অন্ধ্রপ্রদেশ ভাষার আধাৰত গঠন হয়েছিল? মনে রাখিব 1953 ভাষার আধাৰত অন্ধ্রপ্রদেশ রাজ্য হিসেবে গঠন হয়েছিল। ঠিক আছে, পরবর্তী কোশ্চেন। ভারতীয় সংবিধানে কি প্রদান করে? একক নাগরিকত্ব, দ্বৈত নাগরিকত্ব, অপরের দুয়োটাই নে অপরের এটাও নহয়? ভারতীয় সংবিধানে মনে রাখিব ভারতীয় সংবিধানে একক নাগরিকত্ব প্রদান করে। ঠিক আছে, একক নাগরিকত্ব বুলি ক'লে আমার এটাই নাগরিকত্ব, আমি ভারতের নাগরিক, আমাক আৰু এক্সট্রাকে কোনো এখন রাজ্য বা কোনো এখন ঠাইৰ নাগরিকত্ব ল'ব নালাগে। এর শুদ্ধ উত্তর হয়েছে একক নাগরিকত্ব। ঠিক আছে, পরবর্তী কোশ্চেন। কেতিয়া প্রথম সংবিধান সংশোধন করা হয়েছিল? ইম্পর্টেন্ট কোশ্চেন। 1949, 1950, 1951 নে 1952? মনে রাখিব আমার সংবিধানখন প্রথম সংশোধন করা হয়েছিল 1951। কিমান? 1951। এর শুদ্ধ উত্তর হয়েছে 1951। 18 জুন 1951। 18 জুন 1951। ঠিক আছে, মনে রাখিব। আর প্রথম সংশোধিত অনুচ্ছেদসমূহ হয়েছে 15, 19, 85, 87, 174, 176, 314, 342, 374 আৰু 376। এইকেইটা অনুচ্ছেদ সংশোধন করা হয়েছিল প্রথম সংশোধনে। ঠিক আছে, মনে রাখিব। পরবর্তী কোশ্চেন। সংবিধানের কোনটা অনুচ্ছেদত স্বাধীনতার অধিকারের বিষয়ে কোয়া হয়েছে? অনুচ্ছেদ 16, অনুচ্ছেদ 18, অনুচ্ছেদ 14, অনুচ্ছেদ 19। এর শুদ্ধ উত্তর হয়েছে অনুচ্ছেদ 19। ঠিক আছে, মনে রাখিব। আর অনুচ্ছেদ 19-ৰ পৰা অনুচ্ছেদ 22লৈকে স্বাধীনতার অধিকারের বিষয়ে উল্লেখ আছে। কিমান? অনুচ্ছেদ 19-ৰ পৰা অনুচ্ছেদ 22। ঠিক আছে, পরবর্তী কোশ্চেন। ভারতীয় সংবিধানের কোনটা অনুচ্ছেদে রাজ্য সরকারক গ্রাম পঞ্চায়েত গঠন করার বাবে নির্দেশ দিয়ে? অনুচ্ছেদ 40, অনুচ্ছেদ 35, অনুচ্ছেদ 42 না অনুচ্ছেদ 51? মনে রাখিব সংবিধানের 40 নম্বর অনুচ্ছেদে রাজ্য সরকারক গ্রাম পঞ্চায়েত গঠন করার বাবে নির্দেশ দিয়ে। শুদ্ধ উত্তরটা হচ্ছে অনুচ্ছেদ 40। ঠিক আছে, পরবর্তী কোশ্চেন। ভারত এক ধর্মনিরপেক্ষ রাষ্ট্র, এর অর্থ কি? ধর্মবিরোধী নাগরিকক সমর্থন করে, সংখ্যাগরিষ্ঠ সম্প্রদায়ের ধর্মক সমর্থন করে, সংখ্যালঘু সম্প্রদায়ের ধর্মক সমর্থন করে নে কোনো নিশ্চিত ধর্মক সমর্থন নকরে? একেবারে ইজি কোশ্চেন। এর শুদ্ধ উত্তর হয়েছে কোনো নিশ্চিত ধর্মক সমর্থন নকরে। ভারত এখন ধর্মনিরপেক্ষ রাষ্ট্র, এর অর্থ হয়েছে
কোনো নিশ্চিত ধৰ্মক সমৰ্থন নকৰে। ঠিক আছে, আজি আমি ইণ্ডিয়ান পলিটিৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।